নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ দশম শ্ৰেণীৰ গণিত বিষয়ৰ যি নতুন পাঠ্যক্ৰম আহিছে তোমালোকৰ মাজলৈ নতুন পাঠ্যক্ৰমৰ যি প্ৰথম তোমালোকৰ সিলেবাছতে প্ৰথমতে আছে যে পুনৰালোচনাৰ প্ৰথম খণ্ডৰ যি পুনৰালোচনা তাৰ বৰ্গ আৰু বৰ্গমূল প্ৰথমতে আছে স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুটছ বৰ্গ আৰু বৰ্গমূলৰ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ গ্ৰহণযোগ্য হোৱাকৈ যিমানখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ এই চেপ্টাৰটোত বা এই পাঠটোত আছে সম্পূৰ্ণ প্ৰশ্নটো তোমালোকক মই এই ভিডিঅ'টোত যে ভিডিঅ' আকাৰে বনাই দিবলৈ চেষ্টা কৰিছো যে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা তোমালোকৰ কাৰণে নিশ্চয় ইয়াৰ পৰা কিবা এটা লাভ হ'ব বা ফলপ্ৰসূ তোমালোকৰ হ'ব তোমালোকে পাঠটোৰ মাজলৈ সোমাই যোৱাৰ আগতে তোমালোকৰ এই পাঠটোৰ বিষয়ে কেইটামান সাধাৰণ ধাৰণা কেইটামান আছে সেই ধাৰণাকেইটা প্ৰথমতে জানি লওঁ আহা তোমালোকৰ ধাৰণাৰ এক নম্বৰ ধাৰণাটো আছে কি যে যদি কোনো এটা স্বাভাৱিক সংখ্যা m হওক আমি স্বাভাৱিক সংখ্যা বুলি ক'লে কি বুজো 1 ৰ পৰা ক'লে আৰম্ভ হয় 1 2 3 4 ডট 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 ইনফিনিটি এই সংখ্যাখিনি কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বা ইয়াক কি বুলি কয় নেচাৰেল নম্বৰ n ইকুৱেল কি হয় 1 2 3 4 ইনফিনিটি যে n কি হ'ব পাৰে যিকোনো এনি নেচাৰেল নম্বৰ যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে 1 2 3 4 যিকোনো হ'ব পাৰে যে m ক আমি n স্কয়াৰ হিচাপে যদি প্ৰকাশ কৰিব পাৰো ধৰি লোৱা m ক মই কি হিচাপে n স্কয়াৰ যে n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n এটা সেই n কি হ'ব লাগিব ইয়াৰে হ'ব লাগিব যে n এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব যদিহে মই m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়া হলে m ক মই কি বুলি কম এটা বৰ্গ সংখ্যা বুলি কম যে এই পইণ্টটোৱে ক'বলৈ বিচাৰিছে হেতুৱে যে কি যদি m ক মই n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়ালে m ক মই কি বুলি কম এটা বৰ্গ সংখ্যা বুলি কম বৰ্গ সংখ্যা মানে কি ধৰি লওক কি হ'ব লাগিব যে দুটা একেই সংখ্যা পূৰণ কৰিলে মানে যদি মই তাক এটা কি তোমাৰ নম্বৰ এটা যদি দুটা একেই সংখ্যা পূৰণ কৰি পিনে যেটো সংখ্যা পাওঁ সেই সংখ্যাটো কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় ধৰি লওক এটা উদাহৰণ দি চাওঁ m ক মই যদিহে n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো ধৰি লোৱা মই m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো m কলো যে মই 4 যদি মই 4 ক n স্কয়াৰ হিচাপে মানে কি 2 স্কয়াৰ হিচাপে যদি প্ৰকাশ কৰিব পাৰো তেতিয়া হলে ইয়াক কি বুলি কম এই 4 টোক মই বৰ্গ সংখ্যা বুলি কম তেতিয়া হলে এই 4 টো এটা স্বাভাৱিক সংখ্যা হয় আৰু এই 2 টো এটা স্বাভাৱিক সংখ্যাই হয় মানে কি m ও স্বাভাৱিক সংখ্যা হ'ব লাগিব আৰু n ও স্বাভাৱিক সংখ্যা হ'ব লাগিব তেতিয়া মই এই 4 সংখ্যাটোক এটা বৰ্গ সংখ্যা বুলি ক'ব পাৰিম ধৰিলে এটা উদাহৰণ দিলো এটো ধৰিলে আৰু এটা এনেকৈ দিব পাৰি ধৰিলে মই এটা ক'লো যে কি 16 ক মই কেনেকৈ প্ৰকাশ কৰিব পাৰো n স্কয়াৰ হিচাপে 4 স্কয়াৰ 4 4 গুণ 16 মানে কি 4 into 4 পূৰণ কৰিলে মানে কি পাম 60 পাম আৰু সেই 16 ক মই কি বুলি ক'ব পাৰিম এটা বৰ্গ সংখ্যা বুলি ক'ব পাৰিম তোমালোকৰ তাতে উদাহৰণ দি আছে যেনে 4 ইকুৱেল 2 স্কয়াৰ গতিকে 4 টো কি হয় m ইকুৱেল n স্কয়াৰ m এটা কি হয় তেতিয়ালে বৰ্গ সংখ্যা m এটা কি হয় বৰ্গ সংখ্যা 9 এটা কি হয় বৰ্গ সংখ্যা 16 এটা কি হয় বৰ্গ সংখ্যা বা 16 ক m বুলি ভাবি লওঁ m এটা কি হয় বৰ্গ সংখ্যা আৰু 4 টো কি হয় n স্কয়াৰ হেতু ইউ স্বাভাৱিক আৰু ইউ স্বাভাৱিক গতিকে 4 9 16 আদি বৰ্গ সংখ্যা হ'ব যিবিলাক থাকিব 4 9 16 আৰু অসংখ্য আছে তেনেকুৱা সেই সংখ্যাবিলাক আমি কি সংখ্যা বুলি ক'ব পাৰিম বৰ্গ সংখ্যা বুলি ক'ব পাৰিম নেক্সট তোমালোকৰ পইণ্ট নম্বৰ 2 দিয়া আছে যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 এৰে শেষ হয় আমি যিমান বিলাক বৰ্গ সংখ্যা পাম সকলোবিলাক বৰ্গ সংখ্যাৰ শেষত কি থাকে 0 থাকিব 1 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব 9 থাকিব তাৰ বাহিৰে বেলেগ বৰ্গ সংখ্যাৰ একক স্থানত তাৰ বাহিৰে বেলেগ সংখ্যা একো সংখ্যাই নাথাকে কিন্তু এনেকুৱা নহয় যে 0 1 4 5 6 9 থাকিলে এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব হেনেকুৱা নহয় কিন্তু যে বৰ্গ সংখ্যাৰ শেষত 0 1 4 5 6 9 সংখ্যা থাকিবই ধৰিলা ভাবি লোৱা যে এটা বৰ্গ সংখ্যা মই ক'লো যে তোমাৰ 16 ক আমি বৰ্গমূল কি 16 ৰ বৰ্গমূল কি হয় অকমান আগত কৈছে 4 স্কয়াৰ তে এই বৰ্গ সংখ্যাটোৰ শেষত কি আছে একক স্থানত 6 আছে এটো 6 ধৰিলা মই আৰু এটা ক'লো 81 ৰ বৰ্গমূল কি হয় 81 ৰ বৰ্গমূল 9
গতিকে 9 স্কোৱাৰ কৰিলে 81 পাম। গতিকে এই 81 এর একক স্থানত কি আছে 1 আছে, এইটো 1। ধৰি লোৱা আৰু এটা গলো 25 25 এর বর্গমূল কি হয় 5 স্কোয়ার 5। গতিকে ইয়াৰ একক স্থানত কি আছে 5 আছে। চোৱাচোন ইয়াতো 6 পালো, এইটো 1 পালো, এইটো 5 পালো। ধৰি লোৱা আৰু এটা কৰি চাওঁ 36 তাক কি কৰিব পাৰি 6 স্কোয়ার। ইয়াৰ একক স্থানত কি আছে 6 আছে। বা আৰু আছে তেনেকুৱা কি পালো 6 1 5 6 এইবিলাক কি হয় সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি আছে এইকেইটা আছে 0 1 4 5 6 9 ৰে শেষ হ'ব। গতিকে সকলোবিলাক বৰ্গ সংখ্যাৰ শেষত কি থাকে 0 1 4 5 6 9 থাকে। কিন্তু এনেকুৱা নহয় যে 0 1 4 5 6 9 থাকিলে সকলোবিলাক সংখ্যাই বৰ্গ সংখ্যা হ'ব পাৰে। বা ধৰি লওক কি আছে 35 একক স্থানত 5 আছে, কিন্তু এই সংখ্যাটো বৰ্গ সংখ্যা হয় জানো বৰ্গ সংখ্যা নহয়। গতিকে একক স্থানত এইকেইটা থাকিলে বুলি বৰ্গ সংখ্যা হ'ব নোৱাৰে, কিন্তু বৰ্গ সংখ্যাৰ শেষত এইকেইটা সংখ্যা থাকিব পাৰে। নেক্সট আহিলে তোমালোকৰ যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। এতিয়া যিবিলাক বৰ্গ সংখ্যা থাকিব ধৰি লোৱা 100 মানে কি হয় 10 স্কোয়ার। যে বৰ্গ সংখ্যাবিলাকৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। যদি অযুগ্ম সংখ্যক শূন্য থাকে সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে। ধৰি লওক 100 আছে, মই যদি অযুগ্ম সংখ্যক লিখো 1000 লিখো, 1000 কি আছে অযুগ্ম সংখ্যক 3টা আছে, গতিকে ই কি নহয় ই বৰ্গ সংখ্যা হ'ব নোৱাৰে। বৰ্গ সংখ্যা হ'বলৈ হলে কি থাকিব লাগিব শেষত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব। ধৰি লোৱা মই যদি 400 লিখো 400ক মই কি যুগ্ম সংখ্যক শূন্য আছে, গতিকে ইয়াক মই কি লিখিব পাৰো 400 বৰ্গমূল কি হয় 20 স্কোয়ার 20। এইবিলাক যে শেষত ডাবল যুগ্ম সংখ্যক শূন্য থাকিলেহে সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰিব। যে অকল শূন্য থাকিলে বুলিয়ে বৰ্গ সংখ্যা হ'ব লাগিব সেইটো নহয়। কি হ'ব লাগিব যে ডাবল মানে কি যুগ্ম ডাবল বুলি নহয় 2টা 4টা 6টা যুগ্ম সংখ্যক শূন্য থাকিলেহে সেই সংখ্যাবিলাক কি হ'ব বৰ্গ সংখ্যা হ'ব। অকল এটা শূন্য থাকিলেও সি বৰ্গ সংখ্যা নহয়। তাৰপিছত নেক্সট তোমালোকৰ 4 নম্বৰ ধাৰণাটো হৈছে যে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া বুলি কৈছে। কি বুলি কৈছে যে বৰ্গমূলটো বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হয়। যেটো বৰ্গমূল তাৰ বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হয়। ধৰি লোৱা বৰ্গমূলটা লিখিলো মই 2 স্কোয়ার মানে কি হয় আমি কি জানো যে 4। যে বৰ্গ 2 স্কোয়ার ইকুয়াল কি হয় 2 স্কোয়ার ইকুয়াল 4। ইয়াৰ কি হয় বিপৰীত প্ৰক্ৰিয়া মানে প্ৰতিক্ৰম। যে বৰ্গমূলটো বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হয়। বা কি 4 ইকুয়াল আমি 2 স্কোয়ার, ইয়াৰ ইটো অল্টারনেট হয় ইয়াৰ ইটো অল্টারনেট হয়। তেতিয়া বৰ্গমূলটো কি হয় সদায় বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। এটা বৰ্গমূল কোনটো বৰ্গ কোনটো সদায় যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰিম 2 * 2 = 4 এই যেটো দুটা পূৰণ কৰি এটা সংখ্যা পালো ইয়াক কোৱা হয় বৰ্গ সংখ্যা। এটো হৈছে বৰ্গ সংখ্যা। আৰু যি দুটা যে পূৰণ কৰিলো 2 * 2 মানে কি হয় 2 স্কয়ার। এই 2 স্কয়ারটো কি বুলি কোৱা হয় এই 2 স্কয়াৰৰ এই 2টোক কোৱা হয় বৰ্গমূল। ইয়াক কোৱা হয় যে বৰ্গমূল। এই বৰ্গমূলটো কি বুলি কৈছে বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। যেনে উদাহৰণ দিছে 7 আৰু 7ৰ বৰ্গ 49। আমি 7 দুটা পূৰণ কৰিলে আমি কি পাম দুটা যেতিয়া আমি 7 পূৰণ কৰিম সেই 7 দুটা পূৰণ কৰিলে মানে কি হয় 49 হয়। তো 7ৰ বৰ্গ কি হয় 49। তেতিয়াহলে 49ৰ বৰ্গমূল কিমান হ'ব 49ৰ বৰ্গমূল কিমান হ'ব 7 হ'ব। তো 7ৰ বৰ্গ কি হয় 7ৰ বৰ্গ 7 * 7 কৰিলে মানে আমি কি পাম 7 * 7 কৰিলে 49 পাম। তো 7 * 7 49 মানে কি 7 স্কয়ার ইকুয়াল কি হয় 49। বা এটাকে উল্টা কৰি দিলে কি হ'ব যে 7ৰ বৰ্গ 49 যে 49ৰ বৰ্গমূল 7। তো 7ৰ বৰ্গ 49 আৰু 49ৰ বৰ্গমূল 7। হেতু হৈছে যে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। তো 49ৰ বৰ্গমূল কি হয় 7 অৰ্থাৎ a বৰ্গ b হলে মানে b ৰ বৰ্গমূল কিমান হ'ব a হ'ব। যে a বৰ্গ b হলে b ৰ বৰ্গমূল a। নেক্সট আকৌ তোমালোকৰ পইণ্ট নম্বৰ 5 প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে। যিমানখিনি পূৰ্ণবৰ্গ সংখ্যা আছে ধৰি লওক বৰ্গ সংখ্যাবিলাক কোনবিলাক হয় 1 4 তাৰপিছত আহিলে তোমাৰ 9 16 25 36 এইবিলাকক কি সংখ্যা বুলি কোৱা হয় পূৰ্ণবৰ্গ। মানে কি যিবিলাক সংখ্যাৰ একে সংখ্যা দুটা পূৰণ কৰিলে যিবিলাক সংখ্যা পোৱা যায় তাক কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা বা বৰ্গ সংখ্যা বুলি কয় পূৰ্ণবৰ্গ সংখ্যা বুলি কয়। তো মই
এই 1 4 9 16 25 36 এই পূৰ্ণবৰ্গ সংখ্যাখিনি কি হয় সবৰে কি থাকে দুটা দুটা বৰ্গমূল থাকে যেনে মই ধৰি লওক 4 কে ললো মই 4 কি লিখিব পাৰো মই 2 দুটা পূৰণ কৰিলো মই প্লাস 2 দুটা পূৰণ কৰিলো কি পাম মই ধৰি ভালকে লিখিছো মই যে 4 ইকুৱেল প্লাস প্লাস 2 ইনটু প্লাস 2 কৰিলো কিমান পাম 4 এ পাম মাইনাস 2 ইনটু মাইনাস 2 কৰিলো কি পাম মই 4 এ পাম গতিকে মানে কি যে প্ৰত্যেকটো সংখ্যাৰে কি হয় যে দুটা দুটা কি থাকে বৰ্গমূল লাগে এটা থাকে +2 এটা থাকে -2 ঠিক 9 ৰ ক্ষেত্ৰত কি থাকে +3 -3 16 ৰ ক্ষেত্ৰত কি থাকিব +4 -4 25 ত কি থাকিব +5 -5 36 ত কি থাকিব +6 -6 যে প্ৰত্যেকটো পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত কি হয় দুটা দুটা কি থাকে বৰ্গ সংখ্যা থাকে বৰ্গমূল থাকে আৰু সেই বৰ্গমূল কিটা হৈছে এটা ধনাত্মক বৰ্গমূল আৰু এটা ঋণাত্মক বৰ্গমূল এই বিশেষকৈ তোমালোকৰ এই দশম শ্ৰেণীত এই ঋণাত্মক বৰ্গমূল বিলাকৰ বিষয়ে পঢ়া নহয় তোমালোকৰ বিশেষকৈ ইয়াত ধনাত্মক যিবিলাক ধনাত্মক বৰ্গমূল থাকিব সেই ধনাত্মক বৰ্গমূল বিলাকৰ বিষয়ে আমি ইয়াত বেছিকৈ পঢ়িবলৈ পাম এটো কৈছে যে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা ধনাত্মক আনটো ঋণাত্মক যেনে 49 ৰ বৰ্গমূল +7 আৰু -7 দিয়া আছে যে তাত লিখা নাই পাও 36 ত যেনে +6 -6 25 ৰ +5 -5 প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰে দুটাকৈ বৰ্গমূল থাকে এটা ধনাত্মক আৰু এটা ঋণাত্মক বৰ্গমূল ক্লাছ 10 তোমালোকৰ এই ধনাত্মক বৰ্গমূলৰ বিষয়ে আমি বেছিকৈ পঢ়িবলৈ পাম তো কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূল এই ৰোট চিহ্নডাল যেটা ৰোট ওভাৰ চিহ্ন বুলি কোৱা হয় এই ৰোট চিহ্নডালৰ সহায়ত কি হয় প্ৰতিকেৰে নিৰ্দেশ কৰা হয় ধৰি লোৱা ৰোট ওভাৰ তুমি কিমান লিখিলা 25 এই ৰোট ওভাৰ 25 বুলি কোৱা লগে ই কি বুজাব ই কোনো ঋণাত্মক বৰ্গমূল বা ঋণাত্মক বৰ্গ নুবুজায় ই কি বুজাব ধনাত্মকটো বুজিব তো ৰোট ওভাৰ 25 ক আমি কি লিখিব পাৰো 5 ইয়াৰ বৰ্গমূল কি হয় 5 এটা +5 থাকে এটা -5 থাকে আমি এই -5 টো আমি নিলিখো ৰোট ওভাৰ 25 বুলি কলে আমি কি বুজিম ৰোট ওভাৰ 25 বুলি কলে আমি সদায় 5 বুজিম পজিটিভ 5 বুজিম যেটো নেগেটিভ 5 আমাক নালাগে ধনাত্মক 5 টোহে বুজিম হেতুৱে কৈছে যে কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূল ৰোট ওভাৰ 5 প্ৰতিকেৰে নিৰ্দেশ কৰা হয় ৰোট ওভাৰ চিহ্নটো দেখিলে আমি কি গম পাম ধনাত্মক যেনে ৰোট ওভাৰ 4 = 2 ৰোট ওভাৰ 4 দুটা বৰ্গমূল আছে এটা +2 এটা -2 ৰোট ওভাৰ 4 বুলি কলে আমি সদায় +2 কথা বুজিম যে -2 কথা নুবুজো -2 নহয় বা 49 ৰোট ওভাৰ 7 ৰোট ওভাৰ 49 টো 7 আমি সদায় ইয়াক কিহে বুজিম ধনাত্মক 7 টো বুজিম মই ঋণাত্মক 7 টো বা নেগেটিভ 7 টো আমি নহয় বুলি ভাবিম বা আমাক এটো প্ৰয়োজন নাই সদায় আমি প্লাস বুলি ভাবিম ৰোট ওভাৰ চিহ্ন থাকিলে মানে আৰু ইয়াত কেৱল ধনাত্মক বৰ্গৰ মূলৰ কথাহে কোৱা হ'ব তোমালোকৰ কেৱল ধনাত্মক বৰ্গমূলখিনিৰ কথাহে কোৱা হ'ব ঋণাত্মক বৰ্গমূলখিনি তোমালোকক নালাগে আমি পাছৰ পৰ্যায়ত আমি পঢ়িম তোমালোকৰ এতিয়া একেবাৰে শেষৰটো ধাৰণা আছে যে ধাৰণা নম্বৰ 6 কি বুলি কৈছে চোৱা যে n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকে মানে কি দুটা স্বাভাৱিক সংখ্যা স্কয়াৰ কৰিলে মানে তাৰ মাজত যে কিমানটা স্বাভাৱিক সংখ্যা সোমাই থাকিব ধৰিলে একাধিক্ৰম দুটা স্বাভাৱিক সংখ্যা n আৰু এটা হৈছে n+1 ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব বা নেচাৰেল নাম্বাৰ থাকিব টুৱাইস n টা নেচাৰেল নাম্বাৰ থাকিব যেনে উদাহৰণ চোৱা তলে n মানে মই ধৰিলে প্ৰথমতে ধৰি লৈছো যে n = মই এটা 11 বুলি ধৰিলো আৰু n+1 কিমান হ'ব তেতিয়া হলে 11+1 মানে কিমান 12 গতে 11 তে 11 স্কয়াৰ 12 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n মানে কি ইয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n টা n মানে কি ধৰি লৈছো 11 টুৱাইস * 11 ইকুৱেল কিমান থাকিব 2 * 22 টা নেচাৰেল নাম্বাৰ থাকিব এটা এটো তোমালোকে ভালকে বুজি লোৱা যে এটো তোমালোকৰ পৰীক্ষাত যেটা তোমালোকে কম্পিটিটিভ এক্সাম দিবলৈ যাবা তেতিয়া তোমালোকৰ এবিলাক কোৱেশ্চন আহি থাকে যে কি n স্কয়াৰ আৰু n+1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব পাৰে যি দুটা সংখ্যা থাকিব তোমালোকৰ n স্কয়াৰ আৰু n+1 হোল স্কয়াৰ এই দুটা সংখ্যাৰ ভিতৰত কোনটো আটাইতকৈ সৰু সংখ্যা নিশ্চয় n স্কয়াৰ টো সৰু ইয়াৰ লগত প্লাস এটা 1 হৈ ডাঙৰ হৈ আছে গতে সৰু সংখ্যাটো কি কৰিবা 2 লগত যেটো সৰু সংখ্যা থাকিব সেই সৰু সংখ্যাটো ইনটু কৰি দিবা মাল্টিপ্লাই কৰি দিবা টুৱাইস n 2 * n টুৱাইস n কিমানটা স্বাভাৱিক সংখ্যা থাকিব পাৰে টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকিব পাৰে কেতিয়াবা তোমালোকৰ এনেকেও আহিব বা এই অংকটো তোমালোকক বেলেগকে দি দিব হলে কি যে n - 1 হোল স্কয়াৰ আৰু
n স্কোৱাৰৰ মাজত কিমানটা থাকিব n - 1 হোল স্কোৱাৰ আৰু n স্কোৱাৰৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ সোমাই থাকিব পাৰে ঠিক সেম মেথড যে কি দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো কাৰণ ইয়াত -1 হৈ আছে ইয়াত -1 হৈ থাকে নিশ্চয় ইয়াত কি সৰু গতিকে কি কৰিবা টুৱাইচ ইনটু সৰু সংখ্যাটো n - 1 কৰি দিবা যিমানটা থাকে সিমানটা হৈ যাব তোমালোকৰ এই দুটা সংখ্যাৰ মাজত সোমাই থকা নেচাৰেল নাম্বাৰৰ সংখ্যা বা তোমালোকৰ কেতিয়াবা এনেকৈ আহিব পাৰে যে n প্লাছ হোল স্কোৱাৰ আৰু n প্লাছ 2 হোল স্কোৱাৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ সোমাই থাকিব পাৰে বা কিমানটা স্বাভাৱিক সংখ্যা সোমাই থাকিব পাৰে সংখ্যা দুটাৰ সৰু সংখ্যাটোৰ লগত 2 পূৰণ কৰিবা 2 ইনটু দুটাৰ ভিতৰত কোনটো সৰু n প্লাছ 1 টো সৰু 2 ইনটু n প্লাছ 1 ইমানটা স্বাভাৱিক সংখ্যা সোমাই থাকিব পাৰে ধৰি লোৱা মই এটা সংখ্যা কৰি দিছো ধৰি লোৱা 12 আৰু 12 প্লাছ 1 মানে কি n প্লাছ 1 মানে কিমান হ'ব 13 12 আৰু 13 ইয়াক যদি মই বৰ্গ কৰো ইহঁতৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ সোমাই থাকিব পাৰে 2 ইনটু সৰু সংখ্যাটো কি হয় 12 2 ইনটু 12 কিমানটা সোমাই থাকিব 2 12 24টা স্বাভাৱিক সংখ্যা সোমাই থাকিব পাৰে এটা তোমালোকৰ যে পুনৰালোচনাৰ যেটো তোমালোকৰ R1 দিয়া আছে যে R1 হলে আমি সোমাই যাবলৈ চেষ্টা কৰিছো এতিয়া তোমালোকৰ যে ৰিভিজন R1 ৰ 1 নম্বৰ কোৱেশ্চনটোতে দিয়া আছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব কেইটামান বৰ্গ সংখ্যা দিয়া আছে 272 79 400 267 এই সংখ্যা কেইটা যদি আমি বৰ্গ কৰো স্কোয়াৰ কৰো যে বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি সংখ্যা থাকিব আমি উলিয়াব লাগে আমি সবে জানো সিম্পল পূৰণ কৰিবলৈ যদি মই সলিউশন কৰো এক নম্বৰ যদি মই সলিউশন কৰো 272 আৰু 272 মই যদি দুইটা পূৰণ কৰি দিও কি হ'ব বৰ্গ সংখ্যা দুটা পূৰণ কৰিলে বৰ্গ হ'ব তুমি কোনটো 2 2 4 7 2 14 4 উকলিলে 2 2 4 কে 5 7 2 14 4 উকলিলে 7 2 49 50 50 শূন্য উকলিলে 5 7 2 14 14 আছে 19 19 2 2 4 7 2 14 4 উকলিলে 2 2 4 কে 5 মই যদি পূৰণ কৰো কিমান হ'ব যে 4 8 5 4 9 9 4 13 3 উকলিলে 1 5 কে 6 একে 8 তাহলে ক্যালকুলেশনৰ কৰবাত ভুল হ'ব পাৰে যে আমি কি পালো আমাক কি লাগে আমাক মাত্ৰ লাগে এই সংখ্যাটো বৰ্গ কৰিলে মানে এই এককৰ স্থানত কি আছে এই সংখ্যাটো লাগে তে এই সংখ্যাটো বৰ্গ কৰোতে এককৰ স্থানত কি পালো মই এককৰ স্থানত 4 পালো মানে কি 272 সংখ্যাটোক মই যদি বৰ্গ কৰিবলৈ যাওঁ এই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব 4 থাকিব সংখ্যাটো আমি ইমান দীঘলৈকে কৰিবলগীয়া হয় তে সংখ্যাটো আমি ইমান দীঘলৈকে কৰিবলৈ গলে কি হয় আমাৰ পৰীক্ষাৰ টাইমটো বেছিকৈ লাগিব কিন্তু ইয়াৰ এটা শৰ্টকে যদি আমি কৰিবলৈ বিচাৰো কেনেকুৱা হ'ব ধৰি লোৱা 272 সংখ্যাটো আমাৰ অকল এককৰ স্থানটোহে লাগে যে 272 সংখ্যাটো এককৰ স্থানটোৱে লাগে গতিকে 272 এককৰ স্থানত থকাটো যদি মই বৰ্গ কৰি দিওঁ 2 বৰ্গ কৰিলে কিমান হ'ব 2 যদি স্কয়াৰ কৰো কি হ'ব 2 2 4 আমি তেনেকৈ উলিয়াব পাৰো আমাক গোটেই সংখ্যাটো নালাগে আমাক লাগে সংখ্যাটো যদি বৰ্গ কৰো বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব এই সংখ্যাটোৰ এককৰ স্থানত যি থাকিব বৰ্গ সংখ্যাৰ এককৰ স্থানত সেই বৰ্গ সংখ্যাটোই থাকিব গতিকে 272 ৰ এককৰ স্থানত কি থাকিব এই শেষৰ সংখ্যাটোক বৰ্গ কৰি দিলে আমি গম পাওঁ 272 তেতিয়াহলে 2 স্কয়াৰ কৰিলে মানে কি থাকিব 272 বৰ্গ কৰিলে 272 বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব 2 বৰ্গ কৰিলে একৰ স্থানত 4 থাকিব একৰ স্থানত 4 থাকিব ঠিক একেদৰে এটো 1 নম্বৰটো যদি মই 2 নম্বৰটো এনেকৈ কৰি নিথাকো শৰ্ট প্ৰসেসত কৰো 79 একৰ স্থানত যদি 9 আছে 9 যদি মই বৰ্গ কৰি দিও 9 মানে কি 9 9 81 এই 81 একৰ স্থানত কি আছে 1 আছে তেতিয়াহলে 79ক যদি মই বৰ্গ 79ক বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব 1 থাকিব একেদৰে মই যদি 3 নম্বৰটো কৰো 400 আছে 400
যদি মই এই 0 ক বৰ্গ কৰো 0 ক বৰ্গ কৰিলে কি হয় 0 হয় গতিকে মানে কি 0 * 0 = 0 ওলাব তেতিয়াহ'লে যে 0 বৰ্গ কৰিলে এককৰ স্থানত 0 থাকিব নেক্সট আহিলে 4 নম্বৰটো 2637 2637 আমাক এটা কি লাগে আমাক এই 7 ক চাম আমি 7 ক বৰ্গ কৰিলে কিমান হ'ব 7 7 গুণ কিমান 49 49 এই 49 ৰ এককৰ স্থানত কি আছে 9 আছে গতিকে 2637 ক যদি বৰ্গ কৰো তেতিয়াহ'লে এককৰ স্থানত কি থাকিব 9 থাকিব এককৰ স্থানত 9 থাকিব এটো হৈছে যে সংখ্যাটো যদি বৰ্গ কৰো এককৰ স্থানত থকা সংখ্যাটো উলিয়াবলৈ হলে সেই সংখ্যাটোৰ শেষৰ অংকটোক যদি আমি বৰ্গ কৰি দিও তেতিয়াহ'লে সেই শেষৰ অংকটোৰ এককৰ স্থানত যেটো সংখ্যা থাকে সেই সংখ্যাটোকে বা সেই অংকটোকে কি বুলি কোৱা হয় সেই সংখ্যাটো এককৰ ঘৰত থকা সংখ্যা হয় এটা আহো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 2 এতিয়া আমাক 2 নম্বৰ কোৱেশ্চনত দিছে যে কি তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি আমাক চাৰিটা সংখ্যা দিয়া আছে 1 2 3 4 এই সংখ্যা চাৰিটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো কি আমাক সুধিছে মানে কি স্কয়াৰ কৰিব নোৱাৰাৰ কাৰণটো কি সুধিছে সেই কৰাৰ আগত আমি প্ৰথমতে এটা আমি কনসেপ্ট জানো যে আমি পঢ়ি আহিছো যে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত সদায় কি কি সংখ্যা থাকে 0 থাকে 1 থাকে 4 থাকে 5 থাকে 6 থাকে 9 থাকে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত থাকে যিবিলাক পূৰ্ণবৰ্গ সংখ্যা হয় সেই সংখ্যাবিলাকৰ শেষত এই সংখ্যাকেইটা থাকে এতিয়া আমি চেক কৰি যাওঁ সলিউশন 1 নম্বৰ এক নম্বৰ আমাক দিছে 1057 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণটো হৈছে যে আমি জানো যে 0 1 4 5 6 9 সংখ্যাকেইটা থাকিলেহে এককৰ স্থানত সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 7 আছে যেটো নাই গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াৰ কাৰণটো হৈছে এককৰ ঘৰত 7 আছে 1057 এই সংখ্যাটো এই সংখ্যাটোৰ এককৰ স্থানত 7 থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পাইছা কিয় নহয় 7 থকাৰ বাবে কাৰণ কেলে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত এই সংখ্যাকেইটা থাকিব পাৰে বেলেগ সংখ্যা থাকিলে হি কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নহয় ৰোমান সংখ্যা 2 কি দি আছে 7928 ইয়াত এককৰ স্থানত কি আছে 8 আছে কিন্তু এই সংখ্যাকেইটাৰ ভিতৰত 8 আছে জানো নাই এই সংখ্যাকেইটা য'ত থাকিব তাৰ এককৰ স্থানত হিহে পূৰ্ণবৰ্গ কিন্তু এই সংখ্যাটোৰ এককৰ স্থানত 8 আছে গতিকে ই কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণটো কি এই সংখ্যাটোৰ এককৰ স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় লিখি দিয়া যে কি এই সংখ্যাটোৰ এককৰ স্থানত ই 7 আছিল 8 থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় লিখি দিব পাৰা এটো লিখি দিবা 3 নম্বৰ কি দি আছে 3 নম্বৰ 222 চোৱা এই সংখ্যাটোৰ এককৰ স্থানত কি আছে এই সংখ্যাটোৰ এককৰ স্থানত 2 আছে কিন্তু ইয়াত 2 আছে জানো নাই ঠিক একেদৰে কি এই সংখ্যাটোৰ এককৰ স্থানত 2 থকাৰ বাবে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় লিখি দিব পাৰা এই সংখ্যাটোৰ এককৰ স্থানত 2 থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় নেক্সট হলে 4 নম্বৰটো কি দি আছে 640
তাই ইয়াত চোৱা, তাই ইয়াত একক স্থানত শূন্য আছে হয়, কিন্তু ইয়াতো শূন্য আছে আছে নাই? ই পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিছিলে, কিন্তু নহয়। কিয় নহয়? অকল শূন্য থাকিলেই নহ'ব, কি হ'ব লাগিব? পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কি থাকে? যুগ্ম সংখ্যক শূন্য থাকে। যদিহে 640 নহয়, 64 যদি 00 হ'লহেঁতেন, তেতিয়াহ'লে ইয়াক আমি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'লোহেঁতেন। কিন্তু ইয়াত কি আছে? 640 আছে। আমি এটা পইণ্ট পাই আহিছো যে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকে, অযুগ্ম সংখ্যক শূন্য নাথাকে। গতিকে ইয়াত অযুগ্ম সংখ্যক শূন্য আছে, গতিকে এই পূৰ্ণবৰ্গ সংখ্যা নহয়। এই সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য থকাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয়। কুৱেশ্যন নম্বৰ 2 হৈ গ'ল। এতিয়া আমি নেক্সট যাম কুৱেশ্যন নম্বৰ 3 লৈ। এতিয়া কুৱেশ্যন নম্বৰ 3 তোমালোকৰ দিয়া আছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? আমাক সংখ্যা দিয়া আছে 19, 37, 53, 70। এই সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? একদম চিম্পল, আমি পূৰণ কৰি দিলে ইয়াৰ বৰ্গটো পাম। যদি মই কৰোঁ সলিউশ্যন 1 নম্বৰ 19 সংখ্যাটো বৰ্গ কিমান হ'ব? তো বৰ্গ কিমান হ'ব উলিয়াবলৈ আমি কি কৰিব লাগিব? মাল্টিপ্লাই কৰিব লাগিব। 19 ইনটু 19 যদি মই দুটা 19 পূৰণ কৰোঁ কিমান হ'ব? 9 9 81, 81, 1 বহিলে 8 কৰিলে 9 গুণ 9, 8 9, 9 গুণ 9 17, 17, এইপিনে 9 গুণ 9 আৰু এইপিনে 1 গুণ 1 কিমান হ'ল? 1, 7 7 14, 15, 16, 16, 6 অকলে 2 1 3, 361। গতিকে 19 সংখ্যাটোৰ বৰ্গ কিমান হ'ব? 361। দুই নম্বৰটো কৰিছোঁ। 2 নম্বৰটো কি দিয়া আছে? 37 দিয়া আছে। 37 এই সংখ্যাটোৰ বৰ্গ কিমান হ'ব? তাক কৰি চাওঁ। 37 ইনটু 37, 7 7 গুণ 49, 49 কৰিলে 4, 7 3 গুণ 21, 21 আছে 25, 25, 7 3 গুণ 21 1 কৰিলে 2, 3 গুণ 9 10 11, 9 5 1 6, 2 1 3, 1 3 6 9, 1 3 6 9 এইটো পালো, এইটো পালো। 2 নম্বৰটো 3 নম্বৰটো 3 নম্বৰটো তোমালোকে 53 নিজে কৰি চাবা। 53 ইয়াৰটো কিমান ওলাই উলিয়াবা। একেটাই কথা, 53 ইনটু 53 কৰিবা, ইয়াৰ ভ্যালুটো পাবা। 4 নম্বৰটো কৰিবা, 78 দিয়া আছে, 78 ইকুৱেল হোৱাট? এইটো নিজে উলিয়াই ল'বা, একদম সহজ। 78 ইনটু 78 মাল্টিপ্লাইহে কৰিব লাগে, জাষ্ট মাল্টিপ্লাই কৰিব লাগে। মাল্টিপ্লাই কৰি ইয়াত কিমান হয় আৰু ইয়াত কিমান হয় সেই তোমালোকে নিজে উলিয়াবা। একদম এইটো সহজ কুৱেশ্যন আৰু তোমালোকক হোমৱৰ্ক হিচাপে দিয়া হ'ল। নেক্সট যাওঁ কুৱেশ্যন নম্বৰ 4। যে কুৱেশ্যন নম্বৰ 4 তোমালোকৰ দিয়া আছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কিনো? যে মৌলিক সংখ্যা কোনবিলাক? গোটেই মৌলিক সংখ্যাবিলাকে কি কৰিম? এতিয়া ইহঁতক হৰণ কৰিম। হৰণ কৰি মানে যিবিলাক উৎপাদক উলিয়াম সেই উৎপাদকক কি বুলি কয়? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। মৌলিক উৎপাদক মৌলিক সংখ্যাবিলাক কোনবিলাক? যেনে 2 থাকিব পাৰে, 3 থাকিব পাৰে, তোমাৰ 5 থাকিব পাৰে, 7 থাকিব পাৰে। এই সংখ্যাবিলাক কি? মৌলিক উৎপাদক। মানে কি? 11 থাকিব পাৰে। এই সংখ্যাবিলাকৰ সহায়ত আমি হৰণ কৰিম। এতিয়া হৰণ কৰি পিনে ইয়াৰ কি উলিয়াম? বৰ্গমূল নিৰ্ণয় কৰিম। সলিউশ্যন 1 নম্বৰত দিয়া আছে 1764। মই যদি ইয়াক কৰোঁ 1764 ইয়াক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিম? এতিয়া বৰ্গমূল উলিয়াম। ইয়াক
প্ৰথম সৰু মৌলিক সংখ্যা কি হয় 2 গতিকে ইয়াক 2 হৰণ যায় নাযায় শেষত কি আছে যুগ্ম সংখ্যা আছে গতিকে ইয়াক 2 হৰণ যাব যদি মই 2 এ দিওঁ কি হ'ব 2 সূত্ৰ আছে কিমান হ'ব 2 8 গুণ 16 1 বাঢ়িলে 1 টো ক'ত লাগিবগে 6 লাগিবগে মানে কি 16 হ'ব 2 8 গুণ কি হয় 16 আৰু 2 দুগুণ 4 882 ওলালে আকৌ শেষত কি আছে 2 আছে গতিকে ইয়াত কি হ'ব 2 এ হৰণ যাব যদি 2 এ হৰণ কৰোঁ কি হ'ব 2 4 গুণ 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 কিমান পালো 441 পালো তে ইয়াক কিহে যায় এই শেষত 1 আছে গতিকে ইয়াক 2 এ নাযায় এই বুলি কিহে যাব তে 3 এ যাব নেকি 3 এ যায় নাযায় কেনেকৈ চেক কৰিবা চোৱা তে এই গোটেই সংখ্যাকেইটা যোগ কৰি দিবা 4 4 1 4 8 9 কি পালো 9 পালো এই 9 সংখ্যাটো 3 এ হৰণ যায় নাযায় যদি যোগ কৰি পেলাই মই সংখ্যাটো 3 এ হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটো কি হ'ব 3 এ হৰণ যাব ইয়াক কি হৈ যাব 3 এ হৰণ যাব যদি মই 3 দিওঁ কি হ'ব 3 গুণ 3 1 বাঢ়িলে তালে গ'ল 14 হ'ল 3 6 গুণ 12 বা 3 7 গুণ 3 6 গুণ লাগে 6 বেছি হৈ যাব তোমাৰ 3 গুণ 3 1 বাঢ়িলে 14 হ'ল 3 4 গুণ 12 2 বাঢ়িলে 21 হ'ল 3 7 গুণ 21 147 ইয়াক 3 হৰণ যায় নাযায় চাওঁ 3 হৰণ যাবলৈ কি হ'ব লাগিব 7 7 4 কিমান হ'ব 11 12 3 হৰণ যাব 3 হৰণ কৰি মানে কিমান হ'ব 3 যদি দিওঁ 3 4 গুণ 12 তাত 2 গ'ল 2 গ'লে 27 হ'ল 3 9 গুণ 27 49 আৰু কি থাকিলে এপিনে 49 থকা লগে 7 7 গুণ 49 2 2 3 3 7 7 ইয়াৰ কি পালো এইকেইটা মই এটা ইয়াৰ কি পালো মৌলিক সংখ্যা পালো মৌলিক উৎপাদক পালো আৰু সেই মৌলিক উৎপাদক এটা আমাক কি লিখে মৌলিক উৎপাদক বিশ্লেষণ কৰি উলিয়াব দিছে মই যদি এটাকে লিখো এটাকে কি পালো মই 1764 ইকুৱেল 2 into 2 into 3 into 3 into 7 into 7 যদি মই বৰ্গমূল ল'বলগীয়া হয় বৰ্গমূল চিন দিব লাগিব বৰ্গমূল 1764 ইকুৱেল বৰ্গমূল 2 into 2 into 3 into 3 into 7 into 7 আমি অলৰেডি পাই আহিছো আগতে যে দুটা একে একে সংখ্যা থাকিলে এটা সংখ্যা কি হয় বৰ্গমূল চিনৰ বাহিৰলৈ আহে এজোৰ আছে গতিকে কি হ'ব এটা 2 আহিব এটা 3 আহিব আৰু এটা কি আহিব 7 আহিব 3 গুণ 6 3 গুণ 6 7 6 গুণ কিমান হ'ব 42 42 ইয়াৰ আনসাৰ কিমান হ'ব 42 হ'ব 7 6 গুণ 42 আমাৰ এক নম্বৰ কোৱেশ্চনটো হৈ গৈছে এতিয়া ৰোমান সংখ্যা 2 টো কৰি চাওঁ ৰোমান সংখ্যা 2 কি দিয়া আছে 9216 ইয়াক কিমানে যাব শেষত 2 আছে 6 আছে গতিকে কি হ'ব ইয়াক 2 হৰণ যাব যদি মই 2 এ দিওঁ কিমান হ'ব 2 4 গুণ 8 1 বাঢ়িলে 12 হ'ল 2 6 গুণ 12 লগতে এপিনে কি আছে 1 আছে 1 নোযোৱা 1 হৰণ কৰিলে 1 2 কে 1 যেহেতু সৰু গতিকে আমি কি কৰিব এটা শূন্য এটা লগাই দিব লাগিব আৰু শূন্য লগাই 2 8 গুণ 16 4608 তাৰ পিছত 8 আছে গতিকে ইয়াকো 2 হৰণ যাব 2 হৰণ কৰিলে কিমান হ'ব যে 2 2 গুণ 4 2 3 গুণ 6 শূন্যটো থাকিবই আৰু 2 4 গুণ 8 2304 আকৌ কি যাব 2 এ যাব 2 গুণ 2 তাৰ পিছত 2 গুণ আকৌ কিমান হ'ব 2 গুণ 2 1 বাঢ়িলে 10 10 হ'ল 2 5 গুণ 10 আকৌ এটো তোমাৰ 2 গুণ 4 1152 আকৌ কি যাব 2 এ যাব নিশ্চয় 2 দিলো যে 2 5 গুণ 10 1 বাঢ়িলে 15 হ'ল 2 7 গুণ 14 1 বাঢ়িলে 12 হ'ল 2 6 গুণ 12 ইয়াক আকৌ কি যাব 2 এ যাব যে 2 দুগুণ কিমান হ'ব 2 দুগুণ 4 1 বাঢ়িলে 17 হ'ল 2 8 গুণ 16 1 বাঢ়িলে 16 হ'ল 2 8 গুণ 16 ইয়াক আকৌ কি যাব 2 এ যাব 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 144 কিমান পালো 144 পালো ইয়াক কি যাব ইয়াক যদি 2 এ নাযায় ইয়াক যদি কি যাব 2 এ যাব নাযায় 2 8 গুণ যাব 2 এ যাব 2 7 গুণ 14 আপনি 2 দুগুণ 4 74
2 তো ইয়াক কিহে যাব 72 তোমাৰ হাত 3 যাব ইয়াক 2 যাব 2 যাব 2 6 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 যে 1 থাকিলে 12 হ'ল 2 6 গুণ 12 36 থাকিলে ইয়াত কিমান যাব ইয়াক আকৌ 2 যাব 2 গুণ 2 1 বাহিলে 16 হ'ল 2 গুণ 16 2 গুণ 2 গুণ 16 আৰু ইয়াত কি যাব তোমাৰ 3 যাব 1 2 3 4 2 যাব 2 2 9 18 ইয়াক কি যাব 3 যাব 3 3 গুণ 9 এইটো হৈছে তোমালোকৰ একদম এটা বহুত দীঘল বহুত ওলালে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছযোৰ এটা মন কৰিবা যে কি হয় পূৰ্ণবৰ্গ সংখ্যা সদায় কি হয় জোৰবিলাকে একদম সমান জোৰ ওলায় যে এনেকুৱা নহয় 3 এটা ওলাব আৰু এটা 3 নাই এনেকুৱা নহয় যে 3 বোলে অকল 3 অকল এটা ওলায় এনেকুৱা নহয় কি হ'ব ইয়াত সব জোৰ জোৰকে ওলোৱা যায় জোৰ জোৰকে যদি ওলায় গম পাব যে ই এটা পূৰ্ণবৰ্গ সংখ্যা হয় যদি পূৰ্ণবৰ্গ সংখ্যা জোৰকে নোলায় তেতিয়াহ'লে ই পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াক যেতিয়া বৰ্গমূল উলিয়াবলৈ যাওঁ কি হ'ব এটাকে 7744 ইকুৱেল কিমান পালো 2 2 4 6 8 10টা 2 পূৰণ 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 2 1 2 3 4 5 6 7 8 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 3 পূৰণ 3 বৰ্গমূল ল'ব দিছে গতিকে বৰ্গমূল কৰিম 7744 ইকুৱেল মই যদি বৰ্গমূল দিওঁ কিমান হ'ব 2 into 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 2 1 2 3 4 5 6 7 8 9 10 এখানে 3 into 3 আমি জানোৱে যে কি হয় যেতিয়া বৰ্গমূল চিন থাকে তে দুটা জোৰৰ পৰা এটা বাহিৰলৈ ওলাই গুচি আহে এইটো এটা জোৰ 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 গতিকে এইটো জোৰৰ পৰা 2 এটা আহিব 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 আৰু এইটো জোৰৰ পৰা 3 এটা আহিব যদি মই এইখিনি পূৰণ কৰোঁ 2 গুণ 4 4 গুণ 8 8 গুণ 16 2 গুণ 32 32 ৰ লগত 3 যদি পূৰণ কৰোঁ কিমান হ'ব 32 ইকুৱেল 3 3 গুণ 6 3 গুণ 9 96 ইয়াৰ ৰিজাল্ট কিমান হ'ব 96 এটা কোৱেশ্চন নম্বৰ 3 টো কৰি চাওঁ কোৱেশ্চন নম্বৰ 3 দিয়া আছে তোমালোকৰ যে 7744 ইয়াক যদি মই কৰো কিমানে যাব 4 আছে যেহেতু 2 যাব 2 2 3 গুণ 6 1 কৰিলে 17 হ'ল 2 8 গুণ 16 1 কৰিলে 14 হ'ল 2 8 গুণ 14 আৰু 2 গুণ 4 3872 নেক্সট আকৌ কি যাব ইয়াক 2 যাব যদি 2 কৰো 2 গুণ 2 1 বাহিলে 18 হ'ল 2 9 গুণ 18 7 আছে তোমাৰ 2 3 গুণ 6 1 বাহিলে 12 হ'ল 2 6 গুণ 12 1936 আকৌ কি যাব 2 যাব 2 9 গুণ কিমান 18 1 বাহিলে 13 হ'ল 2 6 গুণ 12 1 বাহিলে 16 হ'ল 2 8 গুণ 16 ইয়াক কি যাব আকৌ 2 যাব 2 4 গুণ 2 4 গুণ 8 1 হ'ল তালে গ'ল কিমান হৈ গ'ল এই 2 4 গুণ কিমান 2 4 গুণ 8 1 বাহিলে ইয়ালে গ'ল 16 হ'ল 16 হোৱাৰ লগে লগে কিমান হ'ল 2 8 গুণ 16 মানে 4 থাকিলে 8 থাকিলে 2 4 গুণ 8 484 যদি ইয়াক মই আকৌ 2 এ হৰণ কৰো কিমান হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 ইয়াক যদি মই আকৌ 2 এ হৰণ কৰো কিমান হ'ব 2 হৰণ কৰিলে 2 গুণ 2 এবাৰে 2 2 গুণ 4 2 গুণ 2 121 11 121 ইয়াত জোৰ আছে নাই এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ গতিকে ইয়াক যদি আমি বৰ্গমূল দিবলগীয়া হয় এটাকে 7744 ইকুৱেল কিমান পালো 2 into 2 into 2 into 2 into 1 2 3 4 5 6 2 into 2 into 11 into 11 যদি বৰ্গমূল চিনটো দিবলগীয়া হয় 7744 ইকুৱেল ৰুট অভাৰ এটা দুটা তিনিটা চাৰিটা
5টা 6টা 11 into 11 জোৰ 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 4 জোৰ আছে 4 জোৰৰ পৰা যদি মই এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা আৰু এই দুটাৰ পৰা যদি মই এটা উলিয়াও 2 দুগুণ 4 4 দুগুণ 8 8 এঘাৰ 88 ইয়াৰ বৰ্গমূলটো কি হয় ইয়াৰ বৰ্গমূলটো হৈ গ'ল 88 নেক্সট 4 নম্বৰটো আছে 9801 এইটো কৰি চাওঁ যে কোৱেশ্চন নম্বৰ 4 টো কি দি আছে কোৱেশ্চন নম্বৰ 4 কি দি আছে যে 9801 9801 কি হয় শেষত 1 আছে গতিকে ইয়াক 2 এ নাযায় ইয়াক কিহে যাব নিশ্চয় 3 এ যাবলৈ আমি কি কৰিব লাগিব এই সংখ্যাকেইটা যোগ কৰি চাব লাগিব যে 9 8 কিমান 17 একে 18 18 সংখ্যাটো 3 এ হৰণ যায় গতিকে গোটেই সংখ্যাটো কি হ'ব 3 এ হৰণ যাব মই 3 এ কৰি চাওঁ 3 এ যদি কৰো মই 3 3 গুণ 9 কিমান থাকিলে 8 থাকিলে 3 দুগুণ 6 2 বাহিলে ইয়ালে 2 বহাৰ লগে 20 হ'ল 20 হোৱাৰ লগে কিমান হ'ব 3 6 গ'ল 18 2 বাহিলে 2 বহাৰ লগে তালৈ গ'ল 21 হ'ল 3 7 গুণ 21 নেক্সট আকৌ 7 আছে গতিকে ইয়াত কি হ'ব আকৌ 2 এ নাযায় ইয়াক আকৌ 3 এ যায় নেকি চাম গতিকে যোগ কৰিলে যিটো সংখ্যা পাওঁ সেইটো 3 এ হৰণ যদি যায় 2 এ যাব 3 এ হৰণ যাব ইয়াক যায় যিহেতু গতিকে 3 এ হৰণ যাব মই আকৌ 3 এ কৰি চাওঁ 3 এগুণ 3 এগুণ 3 এই 2 যেটো সংখ্যাটো সৰু 3 কে গতিকে এটা শূন্য লগাব লাগিব শূন্য লগাবনে কিমান হ'ব 26 কৰিম এতিয়া 26 কিমান যায় 3 8 গুণ 3 8 গুণ 24 2 বাহিলে 27 হ'ল 3 9 গুণ 27 1089 নেক্সট কি হৈ যাব আকৌ 3 এ যাব 3 3 গুণ 9 গোটে 10 টো কৰিছো 3 3 গুণ 9 1 বাহিলে 18 হ'ল 3 6 গুণ 18 3 3 গুণ 9 তাৰপিছত আকৌ 3 এ যাব 3 গুণ 3 3 দুগুণ 6 3 গুণ 3 121 পালো আমি সবে জানো 11 11 121 এতিয়া আমি বৰ্গমূল ল'ব লাগে এতেকে 9801 ইকুৱেল কি পালো 3 পালো 3 পালো 3 পালো 3 পালো কেটা 3 পালো 4টা 1 2 3 4 আৰু কি পালো 11 into 11 এতিয়া বৰ্গমূল চিলি দিলে 9801 ইকুৱেল বৰ্গমূল 3 3 3 3 11 11 এতিয়া আমি সবে জানো জোড়া 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 হৈ আছে দুটা জোড়াৰ পৰা কি হ'ব এটা আহিব 3 ইয়াৰ পৰা কি হ'ব এটা আহিব ইয়াৰ পৰা কি হ'ব এটা আহিব কিমান হ'ব 3 3 গুণ 9 9 11 99 ইয়াৰ বৰ্গমূল কিমান হ'ব তে ৰুট ওভাৰ 9801 ৰ বৰ্গমূল 99 তো কোৱেশ্চন নম্বৰ তোমালোকৰ 4 টো সম্পূৰ্ণ সলভ হৈ গ'ল এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 5 লৈ যাওঁ যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় এটা আমাক কেটামান সংখ্যা দিয়া আছে এটো 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 চাৰিটা সংখ্যা দিয়া আছে এটো মানে 4 এই সংখ্যা চাৰিটা পূৰ্ণবৰ্গ সংখ্যা হৈ থকা নাই এই সংখ্যা কেইটাৰ লগত এনে কি সংখ্যা পূৰণ কৰিম আটাইতকৈ সৰু সংখ্যা যেটো নেকি পূৰ্ণবৰ্গ সংখ্যা হ'ব তো পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক যিবিলাক কি একে একে সংখ্যা দুটা পূৰণ কৰিলে সংখ্যাটো পোৱা যায় যেনে কিন্তু 16 16 কি 4 into 4 মাল্টিপ্লাই কৰিলে পাওঁ বা 25 25 টো কি 5 into 5 মাল্টিপ্লাই কৰিলে 25 পাওঁ এইবিলাক হৈছে পূৰ্ণবৰ্গ সংখ্যা এটা কথা মনত ৰাখিবা পূৰ্ণবৰ্গ সংখ্যাত যিবিলাক উৎপাদক থাকে উৎপাদকবিলাক সদায় কি থাকে জোৰ বাঢ়ি বাঢ়ি থাকে তোলা 4 4 দুটা আছে 5 5 দুটা আছে কিন্তু এটাকে নাথাকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে তাৰ যিবিলাক উৎপাদক পাম আমি উৎপাদকবিলাক সদায় জোৰ বাঢ়ি থাকে এটা ইয়াত এটো কি প্ৰথমতে মৌলিক উৎপাদক পদ্ধতিৰে ইয়াত উৎপাদকবিলাক উলিয়াই চাওঁ তে এক নম্বৰ দিয়া আছে তোমালোকৰ 1525 ইয়াক যদি মই মৌলিক উৎপাদক পদ্ধতি কৰো ইয়াত 5 আছে গতিকে 5 এ হৰণ যাব 5 3 গুণ 15 2 সৰু গতিকে মই এটা শূন্য লগাব লাগিব 5 5 গুণ 25 305 পালো 305ক মই যদি আকৌ 5 এ হৰণ কৰো 5 6 গুণ 30 এফালে কি হল 5 গুণ 5 61 তো এই সংখ্যাটোৰ উৎপাদক কি পালো মই 1525 ইয়াৰ উৎপাদক পালো 5 into 5 into 61 তো মই অকমান আগত কৈ গৈছিলো পূৰ্ণ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে তাৰ উৎপাদকবিলাক সদায় জোৰ পাতি থাকে 5 5 দুটা জোৰ পাতি আছে কিন্তু 61 টো জোৰ পাতি আছে জানো 61 টো জোৰ পাতি থকা নাই যদি জোৰ পাতি থাকিলেহে কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যে 61
এই সংখ্যাটোৰ লগত মই যদি মিনিমাম আটাইতকৈ সৰু সংখ্যা 61 আৰু এটা এড কৰি দিও বা পূৰণ কৰি দিও তেতিয়াহে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে আমাৰ এনসাৰ ওলাই গ'ল যে এই সংখ্যাটোৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 61 পূৰণ কৰিলে মানে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কাৰণ 61 পূৰণ কৰিলে মানেহে জোৰ পাতিব গম পাইছা ইয়াৰ ৰিজাল্টটো এনসাৰটো কি হ'ব এতেকে 1525 সংখ্যাটোৰ লগত 61 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো হৈছে ইয়াৰ ৰিজাল্ট হ'ব 61 ইয়াৰ লগত 61 পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা কৈছো নেক্সট কোৱেশ্চন নম্বৰ ৰোমান সংখ্যা 2 বুলে কৈছো যে ৰোমান সংখ্যা 2 কি দিয়া আছে 1008 ইয়াক আমি কি কৰিম যে মৌলিক উৎপাদকীকৰণ পদ্ধতি কৰি চাও ইয়াৰ উৎপাদকবিলাক উলিয়াই চাও যে ইয়াক যদি মই 8 আছে গতিকে ইয়াক 2 হৰণ যাব যে 2 5 গুণ 10 শূন্য নামি আহিলে 2 4 গুণ 8 504 ইয়াক আকৌ কি হৰণ যাব ইয়াক আকৌ 2 এ যাব যে 2 এ কৰি চাও 2 2 গুণ 4 1 বাহিলে 10 হ'ল 2 5 গুণ 10 এটো 2 গুণ 2 5 গুণ 10 2 গুণ 4 252 ইয়াক আকৌ কি হৈ যাব এক 2 এ যাব 2 গুণ 2 5 আছে 2 গুণ 4 1 বাহিলে 12 হ'ল 2 6 গুণ 12 126 নেক্সট আকৌ 126 ক কি হৈ যাব 2 এ যাব 2 কৰিম 2 6 গুণ 12 আৰু 2 3 গুণ 2 3 গুণ 2 6 গুণ 12 2 3 গুণ 6 63 কি হৈ যায় 63 তোমাৰ 3 এ যাব 3 2 গুণ 6 3 গুণ 3 21 আর 21 কি হৈ যাব 3 এ যাব 3 7 গুণ 3 7 গুণ 21 আৰু হাতত যায় নেকি হাত এটা নিজে মৌলিক সংখ্যা গতিকে আমি কি পালো এজোৰ দুজোৰ তিনজোৰ 7 কি পালো অকলে পালো তেতিয়াহলে এই সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিব লাগিব এটা মৌলিক সংখ্যা তোমাৰ পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হলে আমি আটাইতকৈ এটা সৰু সংখ্যা 7 পূৰণ কৰিলে এই সংখ্যাটো কি পাম আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম এটাকে আমি ইয়াৰ উৎপাদকবিলাক কি পালো 1008 ইকুৱেল 2 into 2 into 2 into 2 into 3 into 3 into 7 যে এটো এজোৰ তিনজোৰ এই কিন্তু কি হৈ আছে অকল হৈ আছে গতিকে এই সংখ্যাটোৰ লগত যদি মই আৰু এটা 7 পূৰণ কৰি দিও তেতিয়াহলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে ইয়াৰ ৰিজাল্ট কি হ'ব 7 লিখি দিব পাৰা এটাকে 1008 সংখ্যাটোৰ লগত সংখ্যাটোৰ লগত 7 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব হল তে নেক্সট আহিলো ৰোমান সংখ্যা 3 2028 ৰোমান সংখ্যা 3 দিয়া আছে তোমালোকৰ 2028 ইয়াক একে সেম মেথড আমি আকৌ ইয়াক কি কৰিম তা উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম আৰু কৰি পিনে কি কৰিম ইয়াত কি জোৰ পাতি থকা নাই তা কৰিম এক 2 এ যাব যে 2 2 10 গুণ 20 2 এ গুণ 2 আৰু 2 4 গুণ 8 নেক্সট আকৌ কি যাব 2 এ যাব 2 5 গুণ 10 তো 1 আছে সৰু সংখ্যা গতিকে এটা শূন্য লগাব লাগিব আৰু 2 7 গুণ 14 507 নেক্সট কি যাব ইয়াক 2 এ নাযায় 3 এ যাব 3 এ গলে মানে কিমান হ'ব 3 এ গুণ 3 3 এ গুণ 3 2 বাহিলে 20 হ'ল 3 6 গুণ 18
2 বাঢ়িলে 27 হ'ল 3 9 27 169 তো 169 বৰ্গমূল কি হয় আমি জানো চবেই যে কি হয় 13 13 যা 169 13 পোৱা 13 হ'ল এতিয়া ইয়াত কি পালো আমি এযোৰ পালো দুযোৰ পালো ইয়াত কি পালো অকলে পালো তেতিয়াহ'লে আমি কি পাই গলো ইয়াৰ ৰিজাল্ট পাই গলো এতেকে 2028 equal 2 into 2 into 13 into 13 into 3 এযোৰ দুযোৰ ই কি হৈ থাকিলে অকলে হৈ থাকিলে গতিকে এই সংখ্যাটোৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম এটা 3 পূৰণ এক্সট্ৰা যেতিয়া আমি 3 পূৰণ কৰি দিম তেতিয়াহ'লে এই সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে লিখি দিব পাৰা এতেকে 2028 সংখ্যাটোৰ লগত 2028 সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যা কি 3 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা নেক্সট ৰোমান সংখ্যা 4 এটো হৈ গ'ল এতিয়া আমি চাম নেক্সট ৰোমান সংখ্যা 4 ৰোমান সংখ্যা 4 তোমালোকৰ দিয়া আছে যে ৰোমান সংখ্যা 4 দিয়া আছে 768 একেদৰে সেম মেথড আগৰকেইটা যেনেকৈ কৰিছো নিজে কৰি চাবলৈ চেষ্টা কৰাচোন ভিডিঅ'টো পজ কৰি পিনে নিজে কৰি চাবলৈ চেষ্টা কৰা বাৰু ঠিক আছে মই কৰিয়ে দিম পজ কৰি পিনে নিজে কৰিব চেষ্টা কৰা ইয়াক কি যাব 2 যাব 2 গেলে 2 3 গুণ 6 1 বাঢ়িলে 16 হ'ল 2 8 গুণ 16 আৰু এপিনে কি থাকিলে 8 গেলে 2 4 গুণ 8 ইয়াক আকৌ কি যাব 2 যাব 2 গুণ 2 1 বাঢ়িলে এপিনে 18 হ'ল 2 9 গুণ 18 আৰু 2 গুণ 4 192 ইয়াক আকৌ কি যাব 2 যাব 2 দিলে মানে কিমান হ'ব 2 8 গুণ 2 9 গুণ 2 9 গুণ 18 1 বাঢ়িলে 12 হ'ল 2 6 গুণ 12 96 কি হৈ যাব 2 যাব 2 4 গুণ 8 1 বাঢ়িলে এপিনে 16 হ'ল 2 8 গুণ 16 ইয়াক কি যাব 2 যাব 2 গুণ 4 2 4 গুণ 8 ইয়াক আকৌ কি যাব 2 যাব 2 2 গুণ 2 2 গুণ 4 12 ইয়াক কি যাব 2 যাব 2 6 গুণ 12 ইয়াক কি যাব 2 যাব 2 3 গুণ 6 লাষ্টত 3 টো নিজে এটা কি হয় এটা মৌলিক সংখ্যা হয় কি পালো এযোৰ দুযোৰ তিনযোৰ চাৰিযোৰ কি পালো 3 এটা অকলে পালো ৰিজাল্ট ওলাই গ'ল কি লিখিম এটাকে ইয়াত লিখি দিছো মই এটাকে 768 ৰ যিখিনি উৎপাদক আছে উৎপাদকবিলাক কি হয় 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কেটা 2 আছে 1 2 3 4 6 8টা 2 আছে এযোৰ দুযোৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ এযোৰ দুযোৰ তিনযোৰ চাৰিযোৰ পূৰণ কি আছে 3 তেতিয়াহ'লে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ কি কৰিব লাগিব এই 3টোকো কি বনাব লাগিব জোৰ বনাব লাগিব তে এই সংখ্যাটোৰ লগত আমি আৰু এটা কি যদি মই আৰু এটা 3 পূৰণ কৰি দিওঁ এই 3 পূৰণ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লিখি দিব পাৰা এটাকে 768 সংখ্যাটোৰ লগত সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 3 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তোমালোকৰ যেটো প্ৰথম পুনৰালোচনা ৰিভিজন R1 ৰ যেটো তোমালোকৰ প্ৰথম ভিডিও মই বনাই দিছিলো যে কনসেপ্ট
কেইটামান সাধাৰণ ধাৰণা দিয়া আছিলে লগতে কি আছিলে মই সাধাৰণ ধাৰণাৰ লগতে তোমালোকৰ R1 ৰ কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 5 লৈকে মই তোমালোকক ইয়াত সমাধান কৰাই দিলোঁ এটা নেক্সট ভিডিও তোমালোকক কুৱেশ্যন নম্বৰ 6 ৰ পৰা বাকিখিনি ভিডিও মই তোমালোকক বনাই দিম যদি তোমালোকৰ এই ভিডিওটোৰ পৰা কিবা লাভ হয় তেতিয়াহ'লে তোমালোকে বন্ধু বান্ধৱীৰ লগত যাতে বন্ধু বান্ধৱীও পায় তেওঁলোকক শ্বেয়াৰ কৰি দিবা লগতে এই নতুন এটা চেনেল মই আৰম্ভ কৰিছো গতিকে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা মই আৰু ভিডিও বনাই যাবলৈ ভালদৰে এটা উৎসাহ পাম ধন্যবাদ